পোনপ্ৰথমভাৱে মই আমাৰ মন্ত্ৰী চৰণ বড়ো আৰু আমাৰ মাজবাটৰ বিধায়ক তেখেত চৰণ বড়োৱে যে মোক আঁকোৱালি ল'লে সেইটোৰ কাৰণে তেখেত প্ৰতি মোৰ ধন্যবাদ থাকিল। আৰু দলৰ যিখিনি কৰ্মী BPF-ৰ কৰ্মীকেইটা মোক যে আঁকোৱালি লৈছে সেইটোৰ কাৰণে তেখেতসকললৈ মোৰ শ্ৰদ্ধা থাকিল যে যাতে তেখেতসকলে মোক ৰাজনীতিক পথাৰত মই সামাজিক পথাৰত আছিলোঁ, সামাজিক পথাৰৰ পৰা আহি ৰাজনীতিক পথাৰত যে কাম কৰিবৰ কাৰণে সুবিধা দিলে সেইটো কাৰণে তেখেতসকলক মই তৰফৰ পৰা তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কি ক'ব, আপুনি BPF-ত যোগদান কৰিলে, বিশেষকৈ দেখা যায় যে নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা অহা নেতাই UPPL-ত যোগদান কৰে, আপুনি আজি BPF-ত যোগদান কৰিলে, কেনেধৰণে আগুৱাই লৈ যাব BPF-ত থাকি এইবাৰ সমষ্টিটো? আপুনি কৈছে যে এপছৰ পৰা ওলাই অহা নেতা কৰ্মীয়ে UPPL-ত থাকে, তাতো লিখা এটা কোনো বদ্ধপৰিকৰ নাই যে নিখিল বড়ো ছাত্ৰখন পৰা ওলোৱাৰ পিছত UPPL-ত সোমাব লাগে বুলি কোনো লিখিবদ্ধ তেনেকৈ বাণী নাই। গতিকে সকলোৱে ৰাজনীতি দল যাব পাৰে। সেইটোৰ কাৰণে মোৰ চইচটো হৈছে যে বিগত সময়ত মই নিখিল বড়ো ছাত্ৰ সন্থাৰ সময়ত যে নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত যিখিনি কথা হৈছে PCDৰ সময়তো মই কৰিলোঁ, এপছৰ হৈ জাতীয় সংগঠনৰ কৰিলোঁ। তাৰপিছত UPPL গঠন হ'ল, UPPL সময়ত মই ফাউণ্ডাৰ ভাইচ প্ৰেছিডেণ্ট আছিলোঁ। গতিকে যিখিনি পাৰে কৰিছিলোঁ। আৰু এতিয়া মোৰ চইচটো হৈছে BPF, কাৰণ চৰকাৰ আছে, ৰাইজৰ অভাৱ অভিযোগ যদি পূৰণ কৰিবলগীয়া হয় চৰকাৰৰ লগত থাকি কাম কৰিব লাগিব। বিনা চৰকাৰৰ অপজিশ্যন থাকিলেতো মই কাম কৰিব নোৱাৰিম। গতিকে মই ভাবিছোঁ যে 1 নম্বৰ লক্ষ্যটো হৈছে যে চৰকাৰৰ লগত মিলি জুলি থাকি কাম কৰাটো মোৰ লক্ষ্য। মাজবাট সমষ্টিটো যি দেখা পাইছোঁ, মোৰ যিটো পাৰ্চনেল যিখিনি এছেছমেণ্ট ভিউ পইণ্ট সেইটো ফালৰ পৰা চাওক, পৰিষদীয় নিৰ্বাচনত মাজবাট বিধানসভাৰ অন্তৰ্গত 3টা পৰিষদীয় সমষ্টিটো BPF দখল কৰিছে। ৰাইজে বহুতখিনি বিপুল ভোটত তেখেতসকলক সঁহাৰি দিলে। এইবাৰতো BPF ওলাই যাব। কি ক'ব, দীপেন বড়ো এগৰাকী নিখিল বড়ো ছাত্ৰ সন্থাৰ যিগৰাকী প্ৰাক্তন সভাপতি, তেওঁ ওদালগুৰিৰ পৰা নিৰ্বাচন কৰিলে UPPL-ৰ হয়, ৰাজনৈতিক ভৱিষ্যত কি দেখিছে? কাৰণ আপোনালোকৰ একালৰ সতীৰ্থ বুলি ক'ব পাৰি নিখিল বড়ো ছাত্ৰ সন্থা। 1 নম্বৰ মোৰ শুভেচ্ছা থাকিল। আৰু ৰাজনীতি খেলিলেতো হাৰা জিকাটো থাকে। আৰু এটা বস্তুটো অলপ উনিয়াব পাৰে, এইটো যে ওদালগুৰি বিধানসভা সমষ্টিৰ যিখিনি 3টা পৰিষদীয় সমষ্টি ভৈৰৱকুণ্ড, হৰিচিঙা আৰু ধনচিৰি, 3টা সমষ্টি কিন্তু BPF। সেই দিগৰ পৰা মাজবাটত যেনেকুৱা মই যিটো প্ৰেডিকশ্যন দিছে BPF গুচি যাব, ওদালগুৰিতো BPF গুচি যাব। মাজবাট সমষ্টিত ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে। UPPL-ৰ পৰা প্ৰাক্তন নীলেশ স্বৰ্গীয়ৰ নাম চৰ্চা হৈ আছে। কিবা ফেক্টৰ হ'ব নেকি? ফেক্টৰ হ'ব নেকি? আজিৰ তাৰিখতো মই ক'লোৱে যে 3টা পৰিষদীয় সমষ্টি যিহেতু BPF দখল কৰিছে, ওদালগুৰিতো 3টা পৰিষদীয় সমষ্টি দখল কৰিছে। আজিৰ তাৰিখত কোনো ফেক্টৰ বুলি কোনো এটা নাথাকে বুলি মই অনুমান কৰিছোঁ। সেইটো কাৰণে BPF ওলাই যাব। UPPL-ৰ জন্ম লগ্নৰ পৰা আপুনি আছে, আজি নিৰ্বাচনী ঘোষণা জাৰি হোৱাৰ পাছত আপুনি যোগদান কৰিলে, UPPL-ত কিন্তু বহুত ডাঙৰ এটা ক্ষতি হ'ব। কিন্তু ৰাজনীতি দলতো তাত অন্তৰত থাকি কাম কৰা আৰু তাৰ পৰা ওলোৱাটো বহুতখিনি উদাহৰণ আছে। গতিকে মোৰ চইচটো হৈছে BPF। চৰকাৰ আছে, মই ক'লোঁ আপোনালোকক যে চৰকাৰৰ লগত থাকিলেহে ৰাইজৰ অভাৱ অভিযোগ পূৰণ কৰিব পাৰিম। চৰকাৰৰ বাহিৰত থাকিলেতো মই একো কৰিব নোৱাৰিম। UPPL ইতিমধ্যে NDA-ৰ পৰা ওলাই আহিছে আৰু কংগ্ৰেছৰ লগত মিত্ৰতা কৰাৰ এটা চিন্তা চৰ্চা কৰি আছে। UPPL-ৰ সিদ্ধান্তটো UPPL-ৰ ওপৰত নিৰ্ভৰ কৰক। UPPL-ৰ মতামতটো মই নিদিওঁ। আপোনালোকৰ কোনো ক্ষতি নহয় BPF-ৰ ক্ষতি নহয়। BPF-ৰ যিখিনি ইনটেক আছে, যিখিনি ভোট বেংক আছে, ভোট বেংকখিনি থাকিব। আৰু তাৰপৰি যদি BJPৰ লগত যি এলায়েন্স হ'ল সেইটো কাৰণে প্লাছেই হ'ব। আপুনি BPF-ত যোগদান কৰিলে, BPF-ৰ এগৰাকী নেতা হিচাপে আপোনাক সুধিছোঁ যে সংখ্যালঘুসকলে BPF-ক ভোট দিছিল আৰু পৰিষদৰ নিৰ্বাচনত জিকাইছিলে। এইবাৰ ৰাকেশ ব্ৰহ্ম চিনি হয়তো পায়ে MCLA, চাচা চাচিৰ বাৰিজা নামৰ শীৰ্ষক এটা অনুষ্ঠানলৈ তেওঁ আহিছে। সংখ্যালঘুৰ ভোট কি এইবাৰ থাকিবনে BPF-ৰ তাত? আহিব। এইটো আগতবাৰ যিমানখিনি আহিছে তাতকৈ অলপ বেছি আহিব পাৰে। এইবিলাক শ্লোগান, এইবিলাক ৰাজনীতিকত এইবিলাক শ্লোগান হয়। গাদ্দাৰ আখ্যা দিছে খালি এনে কয়, কিন্তু ভোটটো লাষ্টত গৈ মহিলাৰ গাদ্দাৰ আখ্যা দিছে। লাষ্টত গৈ তাকে কয়।